নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন আৰু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপুনি যদি PM কিষাণ সন্মান নিধিৰ এজন প্ৰকৃত বেনিফিচিয়াৰী হয় তেতিয়া আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। আজিৰ পৰা যিসকল PM কিষাণ নিধিৰ প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত 2000 টকাকৈ সোমাইছে। আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নাই কেনেকৈ চেক কৰিব আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু তলত এটা কমেণ্ট কৰিব। আপোনালোকে আপোনালোকৰ মোবাইলত কোনো এটা ব্ৰাউজাৰ ওপেন কৰক। ইয়াতে আপোনালোকে সাৰ্চ কৰক pmkishan.gov.in আৰু এইটো লিখি আপোনালোকে সাৰ্চ কৰি দিয়ক। তাৰ পিছতে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিছে আৰু এইটো PM কিষাণ সন্মান নিধিৰ অফিচিয়েল সাইট। আৰু আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিলে দেখিব সোঁ সাইডে 3 নম্বৰত আছে বেনিফিচিয়াৰী ষ্টেটাছ আৰু ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে নতুন এটা পেজ খোল খাই আহিছে আৰু ইয়াত তিনিটা অপচন দিয়া আছে, মোবাইল নাম্বাৰ, একাউণ্ট নাম্বাৰ আৰু আধাৰ নাম্বাৰ। এই তিনিটাৰ ভিতৰত আপোনালোকে যিকোনো এটা দি পেলাই আপোনালোকৰ ডাটাটো চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে আপোনালোকৰ একাউণ্ট নাম্বাৰটো দি দিয়ক। একাউণ্ট নাম্বাৰটো দি গেট ডাটাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আপোনালোকৰ যি ষ্টেটাছ আছে সকলোসমূহ ইয়াতে আপোনালোকৰ শ্ব' কৰিব। মোৰ দেখিছে আজিলৈকে মই 7টা ইনষ্টলমেণ্ট পালোঁ আৰু 8 নম্বৰটো ইনষ্টলমেণ্ট আজি ৰাতি 12 বজাৰ ভিতৰত আহিব। আপোনালোকৰো 8 নম্বৰ ইনষ্টলমেণ্ট আহিলে নাই কেনেকৈ চেক কৰিব এই ভিডিঅ' যোগেদি মই আপোনালোকক কৈছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকৰ ইনষ্টলমেণ্ট আহিছে নে নাই আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব। আৰু আগৰ ইনষ্টলমেণ্টসমূহ কিমান তাৰিখে আহিছিলে আপোনালোকে নিজৰ মোবাইলত চেক কৰিব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।